নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টি তোমালোকৰ পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰথম পাঠ সংখ্যা আৰু প্ৰক্ৰিয়াৰ 7 পৃষ্ঠাত থকা কিছু কথা আলোচনা কৰিম চাবাচোন যে ইয়াত দিয়া আছে সৰুৰ পৰা ডাঙৰলৈ ক্ৰমত সজাই অহা যে আমাক কিছুমান সংখ্যা দিয়া থাকিব আৰু সেই সংখ্যাবোৰ আমি সৰুৰ পৰা ডাঙৰলৈকে লিখিব লাগে যে আমিতো সৰু সংখ্যা ডাঙৰ সংখ্যা জানো ধৰা 1 আৰু 2 দিয়া আছে 1 আৰু 2 ভিতৰত 1 টো সৰু আৰু 2 টো ডাঙৰ গতি আমি 1 টো আগত লিখিম আৰু 2 টো পিছত লিখিম তেনেকৈ আমি ইয়াত লিখিব লাগিব আৰু সৰুৰ পৰা ডাঙৰলৈকে লিখাটো আমাৰ ঊৰ্ধ্বক্ৰম বুলিও কয় এটা প্ৰথমটো চোৱা প্ৰথম ইয়াত কি আছে চাৰিটা সংখ্যা দিয়া আছে প্ৰথম দিয়া আছে 723 তাৰ পিছত আছে 732 তাৰ পিছত আছে 690 আৰু তাৰ পিছত আছে আমাৰ 960 এতিয়া আমি এই চাৰিটা সংখ্যাক সৰুৰ পৰা ডাঙৰলৈকে লিখিব লাগিব অৰ্থাৎ যোনটো আটাইতকৈ সৰু হেতু প্ৰথম তাৰ পিছত সংখ্যাটো তাতকৈ ডাঙৰ সংখ্যা তাৰ পিছত এনেকৈ আমি সৰুৰ পৰা ডাঙৰলৈকে লিখি যাম আৰু একদম ডাঙৰ সংখ্যাটো আমি লাষ্টত লিখিম এতিয়া চাবা ইয়াত আমাৰ চাৰিটা সংখ্যা দিয়া আছে প্ৰথম আছে 723 তাৰপিছত 732 690 আৰু 960 আৰু প্ৰত্যেকটা সংখ্যাতে আমাৰ তিনিটাকৈ অংক আছে অৰ্থাৎ একক দশক শতক আমাৰ শতকলৈকে আছে প্ৰত্যেকটো অংকতে সংখ্যাতে এতিয়া আমি প্ৰত্যেকটো সংখ্যাৰে শতকৰ অংকবোৰ চাই যাম আৰু যোনটো আটাইতকৈ সৰু হ'ব সেইটো আটাইতকৈ সৰু সংখ্যা হ'ব প্ৰথম 723 শতকত আছে 7 732 শতকত আছে 7 690 শতকত আছে 6 আৰু 960 শতকত আছে 9 এতিয়া এই আমি চাৰিটা অংক পালো শতকৰ অংক এই 7 7 6 9 ইয়াৰ আটাইতকৈ সৰু কোনটো 6 টো 3 নম্বৰ অংক 6 টো সৰু মানে 6 টো আমি আটাইতকৈ সৰু সংখ্যা এইটো প্ৰথমতে লিখিব পাৰিম যে 3 নম্বৰটা 6 আছিল 3 নম্বৰ মানে 690 টো 690 টো আমি প্ৰথমতে লিখিলো এতিয়া বাকি থাকিল আমাৰ কি তিনিটা সংখ্যা থাকিল আৰু সেই তিনিটা সংখ্যাৰ শতকৰ অংককেইটা কি 7 7 আৰু 9 ইয়াৰে আমি 7 আৰু 7 এই দুটা হ'ল সমান এতিয়া অৰ্থাৎ প্ৰথম সংখ্যাটো আৰু দ্বিতীয় সংখ্যাটোৰ শতকৰ স্থান অংক দুটা সমান এতিয়া আমি এই দুটা সংখ্যাৰ কোনটো ডাঙৰ সংখ্যা বা কোনটো সৰু সংখ্যা কেনেকৈ গম পাম আমি তাৰ পিছৰ অংকটো চাম অৰ্থাৎ দশকৰ অংকটো চাম প্ৰথমটো দশকত আছে 2 আৰু তাৰ পিছৰটো দশকত আছে 3 এতিয়া চোৱা 2 সৰু না 3 সৰু যে আমাৰ 2 টো বেছি সৰু অৰ্থাৎ প্ৰথমটো আমাৰ বেছি সৰু হ'ব প্ৰথম সংখ্যাটো বেছি সৰু হ'ব এইটো কাটি দিলো প্ৰথম সংখ্যাটো আমি লিখিলো 723 টো লিখিলো তাৰ পিছত হ'ব 732 টো এইটো কাটি দিলো আমি 732 লিখিলো আৰু শেষত কি থাকিল আমাৰ শতকত 9 থকা সংখ্যা থাকিল অৰ্থাৎ 960 টো থাকিল এনেকৈ আমি সৰুৰ পৰা ডাঙৰলৈকে লিখিব পাৰো যে আমি প্ৰথম আমি ইয়াত তিনিটা অংক আছিল অৰ্থাৎ শতকলৈকে আছিল শতকৰ আমি চালো কোনটো সৰু কোনটো ডাঙৰ হেনেকৈ আমি তুলনা কৰি আমি লিখিব পাৰো তাৰপিছত এইটো চাবা ইয়াত আমাৰ চাৰিটাকৈ অংক দিয়া আছে অৰ্থাৎ আমাৰ হাজাৰলৈকে দিয়া আছে প্ৰথমটো দিয়া আছে 2823 তাৰ পিছত 2832 তাৰপিছত 3282 তাৰপিছত 3228 যে ইয়াত যি চাৰিটা সংখ্যা দিয়া আছে প্ৰত্যেকটোতে আমাৰ চাৰিটাকৈ অংক আছে অৰ্থাৎ হাজাৰলৈকে দিয়া আছে এতিয়া আমি হাজাৰৰ অংকবোৰ চাম এবাৰ হাজাৰৰ অংক কোনটোৰ সৰু কোনটোৰ ডাঙৰ আমি সেইটো চাম প্ৰথম 2823 ত হাজাৰৰ 2 আছে 2832 ত হাজাৰৰ 2 আছে 3282 হাজাৰত 3 আৰু 3228 হাজাৰত 3 যে আমি হাজাৰৰ অংক কিটা কি পালো 2 2 3 3 ইয়াৰে আমাৰ দুটা 2 আৰু দুটা 3 আছে আমাৰ 2 টো 3 তকৈ সৰু গতিকে 2 2 থকা দুটা আমাৰ সৰু সংখ্যা হ'ব এতিয়া কথাটো হ'ল আমাৰ দুটা সংখ্যা 2 2 আছে এতিয়া সেই দুটাৰ কোনটো বেছি সৰু হয় আমি কেনেকৈ গম পাম যে আমি হাজাৰটো পালো এবাৰ আমি শতকৰটো চাম তা প্ৰথমটো শতকত 8 আছে দ্বিতীয়টো শতকত 8 আছে এতিয়াও আমি গম নাপালো দুটাতে শতকত একে অংক আছে দুটাতে শতকত 8 আছে এতিয়া প্ৰথমটো সৰু নে দ্বিতীয়টো সৰু আমি এতিয়াও গম পোৱা নাই যেটো আমি শতকৰ অংকটো গম নাপালো তাৰপিছত আমি কি চাম দশকৰ অংকটো চাম প্ৰথমটো দশকত 2 আছে আৰু দ্বিতীয়টো দশকত 3 আছে এতিয়া চোৱা 2 টো সৰু নে 3 টো সৰু যে আমাৰ 2 টো বেছি সৰু গতিকে আমাৰ প্ৰথমটো বেছি সৰু হ'ব প্ৰথম সংখ্যাটো আমি ইয়াত কাটি দিলো যে প্ৰথমটো মানে 2823 টো বেছি সৰু হ'ল তাৰ পিছত দ্বিতীয়টো হ'ব 2832 এতিয়া আমাৰ দুটা সংখ্যা থাকিল আৰু 3 নম্বৰ আৰু 4 নম্বৰ সংখ্যাটো থাকিল এটা 3 নম্বৰ সংখ্যাটোৰ হাজাৰত 3 আছিল আৰু 4 নম্বৰ সংখ্যাটোৰ হাজাৰত 3 আছে এতিয়া আমি হাজাৰৰ যেটো অংক দুটা একে হ'ল আমি শতকৰ দুটা চাম 3 নম্বৰটোৰ শতকত 2 আছে আৰু 4 নম্বৰটোৰ শতকত 2 আছে
এতিয়া আমি ডাঙৰ সৰু একো গম নাপালোঁ। এতিয়া আমি কি চাম? দশকৰটো চাম। 3 নম্বৰটোত দশকত 8 আছে আৰু 4 নম্বৰটোত দশকত 2 আছে আৰু আমাৰ 8তকৈ 2টো সৰু, গতিকে 4 নম্বৰ সংখ্যাটো বেছি সৰু হ'ব, অৰ্থাৎ 3228টো বেছি সৰু হ'ল আৰু তাৰপিছত হ'ব 3 নম্বৰ সংখ্যাটো, অৰ্থাৎ 3282। এইবাৰটো চোৱা, এইবাৰ আমাৰ 5টাকৈ অংক আছে। এইবাৰ যি 4টা সংখ্যা দিয়া আছে, আমাৰ 4টা সংখ্যাত 5টাকৈ অংক আছে, অৰ্থাৎ আমাৰ 10,000 লৈকে আছে। 10,000 স্থানলৈকে আমাৰ এইবাৰ অংক আছে। এতিয়া আমাৰ 10,000 স্থানত কোনটো সংখ্যাত কি অংক আছে লিখি যাম। প্ৰথমটো অৰ্থাৎ 69,002ত আছে 6 আছে, তাৰপিছত 96,200ত আছে 9, তাৰপিছত 96,002ত 9 আছে আৰু 69,200ত আমাৰ 10,000 স্থানত 6 আছে। এতিয়া আমাৰ কি কি সংখ্যা পালোঁ? 6, 9, 9, 6। যে আমাৰ 2টা 6 পালোঁ, 2টা 9 পালোঁ, 6টো 9তকৈ সৰু। এতিয়া আমি 6 আমি কেইটা পাইছোঁ? কিন্তু 2টা পাইছোঁ। সেইটা প্ৰথমটো আৰু শেষৰটো 4 নম্বৰটো। সেই দুটাৰ কোনটো সংখ্যা বেছি সৰু হয় আমি কেনেকৈ গম পাম? যে আমি 10,000ৰ স্থানৰ অংক দুটা একে পালোঁ। এইবাৰ আমি 1000ৰ অংক দুটা চাম। প্ৰথমটো 1000ৰ অংক 9, দ্বিতীয়টো 1000ৰ অংক 9। যে ইয়াতো আমি কোনটো সৰু কোনটো ডাঙৰ গম নাপালোঁ। 1000ৰ অংক দুটা এইবাৰো একে আছে। এইবাৰ আমি শতকৰ অংক দুটা চাম। প্ৰথমটো শতকৰ অংকটো কি আছে? 0 আৰু শেষৰটো শতকৰ অংক আছে 2। যে আমাৰ 0টো 2তকৈ সৰু, গতিকে আমাৰ প্ৰথম সংখ্যাটো বেছি সৰু হ'ব, অৰ্থাৎ 69,002টো বেছি সৰু হ'ল আৰু তাৰপিছত হ'ব কোনটো? শেষৰটো 4 নম্বৰটো, অৰ্থাৎ 69,200টো হ'ব। এতিয়া আমাৰ আৰু 2টা সংখ্যা থাকিল। কোন দুটা? দ্বিতীয়টো আৰু তৃতীয়টো। আৰু দুটাতে 1000ৰ স্থানৰ অংক 10,000ৰ স্থানৰ অংক দুটা একে কি দিয়া আছে? 9 দিয়া আছে। গতিকে আমি ডাঙৰ সৰুটো গম পোৱা নাই, তাৰপিছত আমি কি চাম? 1000ৰ ঘৰৰ অংকটো চাম। আৰু দুটাতে 1000ৰ ঘৰৰ অংক কি আছে? দুটাতে 6 আছে। এতিয়া আমি ডাঙৰ সৰু গম নাপালোঁ। এতিয়া আমি শতকৰটো চাম। প্ৰথমটোৰ শতকত 2 আছে আৰু দ্বিতীয়টোৰ শতকত 0 আছে, গতিকে 0টো 2তকৈ সৰু, গতিকে আমাৰ 3 নম্বৰ স্থানৰ সংখ্যাটো বেছি সৰু হ'ব, অৰ্থাৎ 96,002টো আমাৰ বেছি সৰু হ'ব আৰু তাৰপিছত হ'ব 2 নম্বৰ স্থানৰ সংখ্যাটো, অৰ্থাৎ 96,200। আমি শেষৰটো চাম। এইবাৰ শেষৰটোতো আমাৰ 4টা সংখ্যা দিয়া আছে আৰু ইয়াত প্ৰত্যেকটো সংখ্যাতে 5টাকৈ অংক আছে, অৰ্থাৎ আমাৰ 10,000লৈকে দিয়া আছে। এতিয়া 10,000ৰ স্থানৰ অংকটোত আমাৰ 10,000 স্থানটোত আমাৰ কি কি অংক আছে চোৱা। প্ৰথমটোত আছে 6, দ্বিতীয়টোতো 6, তৃতীয়টোতো 6, চতুৰ্থটো 6। যে আমাৰ 10,000ৰ স্থানৰ অংকটো 4টা সংখ্যাতে একে, 4টা সংখ্যাতে 6 আছে। গতিকে আমি এই 4টা সংখ্যাৰ কোনটো সৰু কোনটো ডাঙৰ আমি বা কোন দুটা সৰু আমি একো ক'ব নোৱাৰোঁ। গতিকে আমি এইবাৰ 1000ৰ স্থানটো চাম। প্ৰথমটোৰ 1000ৰ স্থানত কি আছে? 8, দ্বিতীয়টোতো 8 আছে, তৃতীয়টোতো 8 আছে, চতুৰ্থটোতো 8 আছে। এইবাৰো আমি একো গম পোৱা নাই যে আমাৰ 10,000ৰ স্থানৰ অংক আৰু 1000ৰ স্থানৰ অংক গোটেইকেইটা সংখ্যাতে সমান। গতিকে এইবাৰ আমি শতকত চাম। প্ৰথমটোৰ শতকত আছে 6, দ্বিতীয়টোত আছে 2, তাৰপিছতটোত 6, তাৰপিছতটোত 2। যে শতকৰ স্থানত আমি 2টা অংক পালোঁ। 2টাত কি পাইছোঁ? 6 পাইছোঁ আৰু 2টাত 2 পাইছোঁ। এতিয়া আমাৰ 6 থকাতকৈ 2 থকা সংখ্যা দুটা সৰু হ'ব। এতিয়া সেই 2 থকা সংখ্যা দুটাৰ কোনটো বেছি সৰু হ'ব আমি এইবাৰ সেইটো চাব লাগিব। যে আমাৰ 2 ক'ত আছিল? দ্বিতীয়টোত আছিল আৰু চতুৰ্থটোত আছিল। এতিয়া আমি তাত এইবাৰ আমি দশকৰ স্থানৰ অংকটো চাম, চাই আমি গম পাম যে কোনটো সৰু কোনটো ডাঙৰ। এতিয়া আমাৰ দ্বিতীয়টোত দশকৰ স্থানত কি আছে চোৱা। দ্বিতীয়টোত দশকৰ স্থানত আছে 5 আৰু চতুৰ্থটোত দশকৰ স্থানত আছে 6। যে আমি 5টো 6তকৈ সৰু বুলি জানো, গতিকে আমি দ্বিতীয় সংখ্যাটো আটাইতকৈ সৰু সংখ্যা হ'ব, অৰ্থাৎ 68,256 সংখ্যাটো আটাইতকৈ সৰু হ'ব। আৰু তাৰপিছত হ'ব আমাৰ 4 নম্বৰ সংখ্যাটো, অৰ্থাৎ কোনটো পাম আমি? 68,265। তাৰপিছত চোৱা, এইবাৰ আমাৰ 2টা সংখ্যা থাকিল আৰু কোনটো থাকিল? প্ৰথমটো আৰু 3 নম্বৰটো। এতিয়া সেই 2টা সংখ্যাৰো আমি শতকলৈকে চোৱা আছে। শতকলৈকে আমি কি পাইছোঁ? একে পাইছোঁ। এতিয়া আমি কি কৰিম? দশকৰ স্থান 2টা চাম, চাই আমি গম পাম কোনটো সৰু আৰু কোনটো ডাঙৰ। এতিয়া প্ৰথমটোৰ দশকত কি আছে চোৱা। প্ৰথমটো সংখ্যাৰ দশকত আছে আমাৰ 2 আৰু
তৃতীয়টোৰ দশকত আছে 5 যে আমি জানো 2টো 5তকৈ সৰু গতিকে আমাৰ কি হ'ব প্ৰথম সংখ্যাটো বেছি সৰু হ'ব প্ৰথমটো হ'ল ৬৮,৬২৫ আৰু তাৰ পিছত আমাৰ সৰু হ'ব 3 নম্বৰটো আটাইতকৈ ডাঙৰ সংখ্যা এইটো 3 নম্বৰটো ৬৮,৬৫২ এনেকৈ আমি এটা সংখ্যা সৰুৰ পৰা ডাঙৰলৈকে সজাব পাৰোঁ